নমস্কাৰ মই ইউপিপিএলৰ সভাপতি হিচাপে আজি আমাৰ দলৰ তৰফৰ পৰা এটা সোশ্যাল মিডিয়া এটা কেম্পেইন আমি আৰম্ভ কৰিছোঁ আৰু আমি সবে এইবাৰ পৰিৱৰ্তন বিচাৰিছোঁ আৰু এই পৰিৱৰ্তনৰ কাৰণে আমি সবে এটা স্লোগান লৈ পেলাই জইন দ্য চেঞ্জ BTR বুলি আমি এটা সোশ্যাল মিডিয়া কেম্পেইন আৰম্ভ কৰিছোঁ। আমাৰ যোৱা এপ্ৰিল মাহৰ 4 তাৰিখত আমাৰ BTCৰ নিৰ্বাচন হ'ব লগা আছিলে, কিন্তু কোভিড-19ৰ কাৰণে সেই নিৰ্বাচনটো হ'বলৈ নাপালে আৰু বৰ্তমান কোভিড-19ত যিখিনি আমাৰ নাগৰিকসকল অসমৰ ভাৰতৰ বিশ্বৰ মানুহবিলাক জীৱন দিব লগা হ'ল, ইয়াৰ কাৰণে মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু ইয়াৰ লগতে আমি ক'ব বিচাৰিছোঁ কি এই BTCত এইবেলি নিৰ্বাচনত সবে পৰিৱৰ্তন বিচাৰিছে। যোৱা 17 বছৰৰ BPFৰ যিটো এক্সপিৰিয়েঞ্চ এইটো ভাল নহয়, সকলো সুখী নহয়। বিভিন্ন জাতি জনগোষ্ঠীয়ে যিবিলাকে নিজৰ ভাষা সংস্কৃতি অস্তিত্ব আত্মসন্মান লৈ জীয়াই থাকিব বিচাৰিছে, সেইসকলে নিজৰ জনগোষ্ঠীক সুৰক্ষিত ৰাখিব পৰা নাই, তেনেকুৱা এটা অনুভৱ হৈছে। তো সেইকাৰণে এতিয়া সবেই বিচাৰিছে শান্তি লাগে, নিৰাপত্তা লাগে আৰু সকলো দিশৰ পৰা সুৰক্ষিত হৈ পেলাই সবে থাকিব পাৰিব লাগে। আমাৰ মাজত ভাতৃত্ববোধ থাকিব লাগে, জাতি জনগোষ্ঠীৰ মাজত সমন্বয় থাকিব লাগে আৰু ইয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ যিবিলাক আঁচনি আমাৰ ইয়াত আহে সেই সফলভাৱে ৰূপায়ণ হোৱাৰ লগতে আমাৰ কাউন্সিলৰ যিবিলাক টকা পইচা বাজেট যিবিলাক আহে এই সকলো যাতে দুৰ্নীতি নহয়, সকলো শ্ৰেণীৰ ৰাইজে পাবলৈ সক্ষম হয়, এইটো আমাৰ ৰাইজে বিচাৰিছে। এতিয়া সেইকাৰণে আজি ৰাইজে পৰিৱৰ্তন বিচাৰিছে। পৰিৱৰ্তন শান্তিৰ স্বাৰ্থত, পৰিৱৰ্তন নিৰাপত্তাৰ স্বাৰ্থত, পৰিৱৰ্তন সমন্বয়ৰ স্বাৰ্থত, পৰিৱৰ্তন উন্নয়নৰ স্বাৰ্থত, পৰিৱৰ্তন আমাৰ নিবনুৱাসকলৰ সমস্যা সমাধানৰ স্বাৰ্থত, পৰিৱৰ্তন দুখীয়া গৰীব মানুহৰ স্বাৰ্থত, পৰিৱৰ্তন খেতিয়কৰ স্বাৰ্থত, সকলো দিশৰ পৰা আমি পৰিৱৰ্তন বিচাৰিছোঁ। পৰিৱৰ্তন এইকাৰণে বিচাৰিছোঁ যে আমাৰ চিন্তাধাৰাৰ এটা পৰিৱৰ্তন লাগে, কৰ্ম সংস্কৃতিত এটা পৰিৱৰ্তন লাগে আৰু নিকা দুৰ্নীতিমুক্ত এটা ভাল আমাক চৰকাৰ লাগে, প্ৰশাসন লাগে। ইয়াৰ কাৰণে সবে পৰিৱৰ্তন বিচাৰিছে। এই পৰিৱৰ্তনৰ যাত্ৰাত UPPLৰ ইতিমধ্যে 14 লাখ মেম্বাৰ জইন কৰিছে আৰু এতিয়া আমাৰ ডিজিটেল যিটো কেম্পেইন ইয়াত মই আশা কৰোঁ যে সকলো ইয়াতে জইন কৰিব আৰু অহা সময়ত আমাৰ যিটো BTR হ'ব, য'ত নেকি আমি শান্তি চুক্তি কৰি লওঁ, উগ্ৰপন্থী সমস্যা সমাধানত অস্ত্ৰ শস্ত্ৰ মুক্ত এটা সমাজ পাবলৈ সক্ষম হৈছোঁ, তেনেকৈ এটা পৰিৱেশত BTRৰ সকলো কলেজ ইউনিভাৰ্চিটি আমি যিটো পাবলৈ সক্ষম হৈছোঁ, যিবিলাক অধিকাৰ পাবলৈ সক্ষম হৈছোঁ, ভাৰত চৰকাৰ অসম চৰকাৰ মিলি পেলাই ইয়াতে সফল ৰূপায়ণ কৰাৰ স্বাৰ্থত BTR অঞ্চলত আমি সকলো দিশৰ পৰা এটা পৰিৱৰ্তন পাম, আমি ভাল উন্নয়ন পাম, ভাল পৰিস্থিতি পাম, এইটো আশা কৰিছোঁ। আৰু এইকাৰণে এই কেম্পেইনত জইন কৰিবলৈ আমাৰ কেন্দ্ৰীয় UPPL জিলা ব্লক প্ৰাইমাৰী বুথৰ লগতে আমাৰ সকলো আমাৰ যিটো কৰ্মকৰ্তা আছে আৰু আমাৰ যিবিলাকে আমাক ভাল পায়, যিবিলাকে আমাক বিচাৰে কি এই পৰিৱৰ্তনত জয়যাত্ৰা হওক, সকলোকে মই যোগদান কৰিবলৈ আহ্বান কৰিছোঁ। থেংক ইউ।